Tolong gela putih adibi. এখনি বস্ত্র নাই তেনেলোকেহে হৰিকীৰ্তন কৰি ভাল পায় তুমি বলা দৈত্যৰাজ হিৰণ্যকশিপুৰৰ পুত্ৰ তোমাক আকৌ হৰিনামৰ আৱশ্যক কিয় ৰজাৰ ল'ৰাসকলে হৰিকীৰ্তন ল'লে বেয়া বুলি আপোনাক ৰজাৰ ল'ৰা হ'লে হৰিনাম ল'ব পাৰে সঁচা কিন্তু তুমি কলা ভুৱন বিজয় দৈত্যৰাজ হিৰণ্যকশিপুৰৰ পুত্ৰ তেনেস্থলত তুমি হৰিনাম ল'লে তোমাৰ পিতাই তোমাক খং কৰিব নহয় বাছা মোৰ পিতৃ ঈশ্বৰৰ ভক্ত বুলি ভাবিছে কিয় তেওঁতো জানো একেদিন ঈশ্বৰে স্বৰ্গ কৰা নাই বাছা সকলোকে একেজন ঈশ্বৰে স্বজন কৰিছে কিন্তু তোমাৰ পিতৃয়ে এই কথা মানি নলয় আনকি শ্ৰীহৰিৰ নাম শুনা মাত্ৰকেই তেওঁ একেবাৰে ক্ৰোধান্বিত হৈ পৰে তাৰ বাবে আপুনি কোনো চিন্তা নকৰিব মই মোৰ পিতৃক এই কথা কম তেওঁ মোৰ কথা নিশ্চয় শুনিব কাৰণ তেওঁ মোক বৰ মৰম কৰে বাৰু বাছা মই তোমাক ইয়াতে 2-4টা হৰিকীৰ্তন শিকাই দিম বাৰু আমি সৌস্থানতে গৈ তুমি মই হৰিকীৰ্তন কৰিব এই কথা তুমি কিয় সুধিছা মই যেতিয়া মাতৃ ঘৰ শুনাইছিলোঁ তেতিয়াই যেন মই আপোনাৰ এই ঘৰত গীত মাত আৰু বিনাৰ বাছা আমি কোনো সন্যাসী ভগীৰ ক'ৰবাত তুমি আমাৰ গীত মাত শুনিব পাৰা বাৰু বাছা আমি এতিয়া পলম নকৰোঁ এই স্থানতে তুমি 2-4টা তুমি শ্ৰীহৰি একান্ত মনেৰে মন কৰিবা আৰু মই গোৱাৰ পিছতে তুমি